My dear students, welcome to my YouTube channel Success Maths. আজি আমি সমাধান কৰিম ৰুট 9.3 সংখ্যা ৰেখাত কেনেদৰে উপস্থাপন কৰা হয় অতি সঠিকত, যেটো আমাৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট আৰু পৰীক্ষাত প্ৰতি বছৰে প্ৰায় আহি থাকে। আৰু অকল ৰুট 9.3 বুলি নহয়, যিকোনো দশমিকত সংখ্যা থাকিলে ইয়াক এইটো প্ৰসেছত এইটো মেথডত অঙ্কন কৰিলে সমাধানটো সম্পূৰ্ণ শুদ্ধ হ'ব। বলা আমি ভিডিওটো আৰম্ভ কৰোঁ। আমাৰ প্ৰশ্নত লিখাই হৈছে ৰুট 9.3। আমি প্ৰথমতে স্কেলৰ সহায়ত 0 সেন্টিমিটাৰৰ পৰা আৰম্ভ কৰি 9.3 সেন্টিমিটাৰলৈকে এডাল সৰল ৰেখা অঙ্কন কৰিম। পইণ্টৰ পিছত 9.3 লৈকে আমি এডাল সৰল ৰেখা অঙ্কন কৰিম। পয়েন্ট দিলো, এতিয়া আমি 9.3 মিলাই লম। 9.3 এইখিনিত 9.3 আমাৰ সৰল ৰেখাডাল অঙ্কন হৈ গ'ল। এতিয়া আমি সংযোগ কৰি দিলো, ইয়াৰ দুটা মূৰ সংযোগ কৰি দিলো আৰু ইয়াৰ নাম দিয়া হ'ল এ আৰু বি। এ আৰু এই বিন্দু দুটা সদায় স্পষ্টকৈ দিব লাগে। এ আৰু বি নামকৰণ কৰা হ'ল। এতিয়া এ বি সৰল ৰেখাডাল অঙ্কন কৰাৰ পিছত বি বিন্দুৰ পৰা স্কেলৰ সহায়ত মই 1 সেন্টিমিটাৰ জোখক একক হিচাপে লৈ 1 সেন্টিমিটাৰলৈকে ইয়াক বৃদ্ধি কৰা হ'ল। যিকোনো 1 সেন্টিমিটাৰলৈকে, অৰ্থাৎ ইয়াৰ পৰা এইখিনিলৈকে হ'ব 1 সেন্টিমিটাৰলৈকে বৃদ্ধি কৰি দিয়া হ'ল। অৰ্থাৎ এই বিন্দুটোৰ নাম দিলো আমি সি। অর্থাৎ বি সির পৰা বি আৰু সি দূৰত্ব হৈছে 1 সেন্টিমিটাৰ। আমাৰ এনে সাধাৰণ স্কেলৰ জোখ মতে। এতিয়া আমি এ আৰু সি সৰল ৰেখাডালৰ মধ্যবিন্দু অঙ্কন কৰিম। মধ্যবিন্দু কেনেকৈ অঙ্কন কৰে? আমি এ সিৰ আধাতকৈ বেছি যোগ ল'ম। আধাতকৈ বেছি যোগ লৈ ওপৰৰ ফালে আমি বৃত্তচাপ অঙ্কন কৰিম এ বিন্দুত কেন্দ্ৰ কৰি। একে পদ্ধতিৰে আমি সি বিন্দুত কেন্দ্ৰ কৰি আধাতকৈ একে সমান চাপৰে আন এটা বৃত্তচাপ অঙ্কন কৰি দিম। একে পদ্ধতিৰে এইফালে আন এটা বৃত্তচাপ অঙ্কন কৰিম আৰু সি বিন্দুত আন এটা বৃত্তচাপ অঙ্কন কৰিম। উভয় চাপত এই দুটা বিন্দুত কাটিছে আৰু এই বিন্দু দুটাক আমি কি কৰিম? সংযোগ কৰিম। এই বিন্দু দুটাক আমি সংযোগ কৰিম আৰু এয়াই হৈছে আমাৰ এ আৰু সিৰ মধ্যবিন্দু। এ আৰু সিৰ মধ্যবিন্দুৰ পিছত আমি কি কৰিম? এই যে মাজত ভাগ কৰা যেটো অংশ আছে, ইয়াক আমি নাম দি দিলো ডি। ডি নাম দিয়াৰ পিছত আমি ডি বিন্দুত কাটা কম্পাছৰ সহায়ত অৰ্ধবৃত্ত অঙ্কন কৰিম। এ সি সম্পূৰ্ণলৈকে, এ সি অংশলৈকে অৰ্ধবৃত্ত অঙ্কন কৰিম। অৰ্ধবৃত্ত আমাৰ হৈ গ'ল, অৰ্ধবৃত্ত অঙ্কন হ'ল। এতিয়া আমি বি বিন্দুত আমি কোণমান যন্ত্ৰৰ সহায়ত 90 ডিগ্ৰী কোণ আমি অঙ্কন কৰিম। বি বিন্দুত কোণমান যন্ত্ৰৰ সহায়ত 90 ডিগ্ৰী কোণ অঙ্কন কৰিম। অৰ্থাৎ 90 ডিগ্ৰী এনেকুৱা হ'ব, অৰ্থাৎ লম্ব। আমি এই বিন্দুটো আৰু বিটো সংযোগ কৰি দিয়া হ'ল। সংযোগ করলো, আমার 90 ডিগ্রি হয়ে গেল, লম্ব হয়ে গেল। আৰু এইখিনি আমি 90 ডিগ্রি চিহ্ন এটো এনেকে আমি দিলো। দিয়াৰ পিছত ইয়াতে যি বিন্দুত ছেদ কৰিছে এই বিন্দুটোৰ নাম এটা আমি দিব পাৰিম। যেহেতু সিরিয়ালে দিয়া হয়েছে এ বি সি ডি আৰু এটোৰ নাম দিলো ই। অর্থাৎ ই এই যে বি আৰু যেটো লম্ব অঙ্কন করা হয়েছে এই বিন্দুটোৰ নাম দিলো ই। এতিয়া আমি বি বিন্দুত কেন্দ্ৰ কৰি কটা কম্পাছৰ সহায়ত আৰু ই য'ত ছেদ কৰিছে এইখিনিলৈকে আমি একে পদ্ধতিৰে এনেকুৱা কৰি বৃত্তচাপ অঙ্কন কৰিম, চাপ অঙ্কন কৰিম সমানভাৱে। মই পুনৰবাৰ কৈ দিছো, বি বিন্দুত কাটা কম্পাছৰ সহায়ত ই বিন্দুত যি অংকত ছেদ কৰিছে তাত মিলাই লৈ এনেকুৱা কৰি আমি চাপ অঙ্কন কৰি দিম। আৰু আমি এই এ বি বাহুডাল আমি সম্পূৰ্ণভাৱে
বঢ়াই দিম। যিখিনিলৈকে ই আগুৰি আছে এইখিনিলৈকে বঢ়াই দিয়া হ'ল। বঢ়াই দিয়াৰ পিছত আমি ইয়াৰ শেষত ইয়াৰ নামটো ই যি বিন্দুত ছেট কৰিছে এইখিনিলৈকে এপ নাম দি দিলোঁ। চিৰিয়েলি হৈ আছে নামবিলাক ABCDE এপ। আৰু আমাৰ বি বিন্দুৰ কাটা কম্পাছৰ সহায়ত ই বিন্দুলৈকে যি চাপ অংকন কৰা হ'ল এয়াই হৈছে আমাৰ অতি সংক্ষেপে শ্বৰ্টকাট √9.3 √9.3 আৰু এইখিনিলৈকে আমি 9.3 বুলি লিখিব পাৰোঁ এনেকৈ কৰি। অৰ্থাৎ এ আৰু বি লৈকে আছিল আমাৰ 9.3 আছিল। গতিকে আশা ৰাখিছোঁ এই ভিডিঅ'টোৰ দ্বাৰা নৱমমান শ্ৰেণীৰ ছাত্ৰসকল যথেষ্ট উপকাৰ হ'ব। অতি শ্বৰ্ট ট্ৰিকত আমাৰ পৰীক্ষাত 2-3 নম্বৰ আহে আৰু এই চিত্ৰটো অংকন কৰিলে যথেষ্ট সাফিচিয়েণ্ট হ'ব। ধন্যবাদ।